Hello guys, welcome back to my channel. तो अपना लोगों आपको बात कबो बिचार चुंगा ने welcome back to my channel बोली. तो जब हम यहाँ पार्टी केक से कोटाने बाव हमारा हुला मने आज जिहे तो पार्टी तो यादे गम्बे से आओ कि मने आओ अपना लोग नुकोंगा आओ नुकों कि टिप टॉप जगह साओ भाई यादे আহিলো आओ दे बंदोकल ये तो 3-4 বছৰমান হ'ল আৰু এইটো ঘৰটো বনাই থৈ দিয়া জৈগ বাৰ্থডেটো ইয়াতে আহিছিলোঁ চাও ভাই কিমান আন্ধা ইয়াতে দেখালোঁ কি কি আছে কি কি নাই তো বন্ধ হ'ল তো দেখিব ভাই ৰাইজে গা ধুই আছে সেই কেইজন দাদা ভাইটিসকলে গা ধুই আছে আৰু তো বন্ধু হ'ল ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু মই বেলেগ কিবা কিবি দেখালোঁ আৰু আমি অলপ খাই বৈ এতিয়া মানে আমি ঘৰত যাম মানে ঠাণ্ডা বতৰটো যিহেতু ঠাণ্ডা কৰিছে এতিয়া ভাল লাগিছে কি টিপটপ ঘৰ বনাই থৈছে যোনে ঘৰ বনাই থৈছে বহুত 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 ধন্যবাদ দিলোঁ আৰু তো চাব পাৰি কিমান ধুনীয়া চাহ বাগিচা নাই বাৰু তথাপিও বহুত ভাল লাগিছে জেগাটো আহি বোকা চোকা নাখায় আকৌ আমাৰ বন্ধুসকলক কিবা এটা কৈ দিয়ক আমি মাল খাই আছোঁ কিন্তু অলপ বেয়া নাপাব বিয়েৰ খাই আছোঁ বিয়েৰ খাই আছোঁ বেয়া নাপাব এই নজাৰটো চাওক আমাৰ জীয়াঢল বুলি কয় আপোনাৰ আহিব চাব বঢ়িয়া লাগিব ধেমাজি বা কেই কিলোমিটাৰ 18 কিলোমিটাৰ 18 কিলোমিটাৰ হয় নিশ্চয় অলপ দেৰি মাল নহয় অলপ বাকীখিনি দেখালে দেখাইছোঁ দেখাইছে বন্ধুসকলে ভাল পালে লাইক কৰি দিব আৰু ন আৰু আমাৰ এখেতৰ বাৰ্থডে দেই বাৰ্থডে বয় এইফালে বাৰ্থডে ভাইক ইফালে আতুই গোটেইকেইটা আঁতৰে আমাৰ মেনেজমেণ্ট দায়িত্বটো এইটো চাউণ্ড কৰিছা কমল গয়াৰী কেমেৰা সন্মুখত তেখেতে অলপ এইটো ধনী সিং পাঞ্জাবী হয় বাবা আমি কিমান কষ্ট কৰি আহিলোঁ নাই বহুত কষ্ট কৰি আহিছোঁ আপোনালোকৰ ব্লগটোৰ কাৰণে বাৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবই নাচালেও পাইছিলোঁ কৰিব মানে কিয়নো কেলে ভাৱনা আৰু নেক্সট মোৰ ইপি এটা আহি আছে ভাৱনা বুলি ষ্টাম্প দিয়া আছে গান আহিব য়ং বিৰাট বুলি যে চাব আপোনালোকে ভাল পাব মানে ৰেপ চং এটা নতুন কালচাৰ চাব ভাল পাব চ' বন্ধু চাব পাৰি এইফালে মানে আগতে পানী বাগৰিছিলে কিন্তু এতিয়া পানী বাগৰা নাই বৰষুণটো মানে অলপ মানে দিয়া নাই যে বৰষুণটো পৰা নাই সেইকাৰণে মানে পানীটো অহা নাই মানে ঠিক আৰু কি কয় যাব লাগে ন চ' বন্ধুসকল আমি এতিয়া যাবলৈ লৈছোঁ মানে ঘৰত যাম এতিয়া ইমান ৰ'দত আহিলোঁ এইটো জেগাৰ কাৰণে আহিলোঁ মানে বহুত ভাল লাগে বুলি আহিলোঁ আৰু 2-3 বছৰ পাছত ধুনীয়া লাগিব মানে এইটো জেগাত আহি কি বুলি কয় মজা মজা মানে আৰু 2-3 বছৰ পাছত আহিলে ভাল লাগিব চাবলগীয়া প্লেচ এতিয়া দলং বনিব এতিয়া এইপিনে মানে আমাৰ এইটো পাছিঘাটৰ পৰা আপোনাৰ ইয়াৰ পৰা ইটানগৰ হৈ যাব এইটো ৰাস্তা এইটো আহি ভাল পাব তাকে এপাক আহি চাবহি ৰাইজসকলে ন 1 minute 37 seconds later ভাই বন্ধুসকল কেনেকৈ ব্লগছ বনাই আছি আই মিন শ্বৰ্ট ভিডিঅ' বনাই আছি মই ব্লগছ বনাই আছোঁ শ্বৰ্ট ভিডিঅ' বনাই আছি ক'বই নালাগি তো বাও লাগিলে লাইক কৰি দিবি আকৌ আমাক কাৰোকে ৰিলছ বনাব চব বন্ধুসকল দেখিব পাৰে আমাৰ একেবাৰে আৰু জয়গজিত আঁতৰি আমাৰ ধনী বাবা আৰু ৰাহুল মইনা চবে মানে নিজৰ কামত ব্যস্ত আৰু দেই আমি এতিয়া ঘৰত যাব লৈছোঁ মানে দেই বন্ধুসকল মই অডিমুদি আছোঁ চোলাটো আঁতৰাই দিব দিছোঁ অলপ আঁতৰাই দিলোঁ চ' ভাল লাগিলে লাইক কৰি দিবি দেই দেই পষ্টটো কি পষ্ট বুলি কয় এবাৰ কমেণ্ট কৰি জনাই দিব এই যে নাজাৰাটো দেখি যে ফটো আৰু ৰিলছ বনাব মন যায় মানে ভাতকেইটা এনেকৈ আঁতৰাই দিয়ক টেঙাম দেখিছে চব বন্ধুসকল 1 2 3 আমি 3জনে আছোঁ এতিয়া
2 3 পাখিতে পাখি লগাই দিবলে মই তুমি চোৱা যেতিয়া চকু নামে বিজুলি ৰজা হে ফুলে ফুলে চ' বন্ধুসকল আহি আমাৰ পানী পিয়া লাগিছে কিন্তু পানী খাবলৈ নাই পোৱা দেখিব পাৰি পানী অহা ঝৰ্ণাটো মানে একেবাৰে বন্ধ হৈ গৈছে মানে পানী চানী নাই ইয়াত চাব পাৰি কাৰোকো মোক ইপিনে থৈ গ'ল মানে মই ভয় লাগি ন যে সেইটো পাহাৰৰ ৰাস্তা নহয় জানো গৈ আছোঁ একেলগত হয় কেইটা তাত আগত গৈ আছি কাৰোকো এফালে গৈ আছি তো বন্ধুসকল লগ পাম দেই লগ পাম তো চাব পাৰি এইখিনি এই ফুলৰ আগখিনি কি নাম আপোনালোকে কমেণ্টত জনাই দিব যদি জানে যদি নাজানে নাই বাৰু যদি জানে মানে কৈ দিব আৰু এইখিনি দেখিব পাৰি আৰু আজা ফুল ফুলিছে ইয়াত আমি যে আহিছিলোঁ যে এইবিলাক ৰাস্তাটো যে মিঠাইটোৰ ওচৰত যে এখন পাহাৰ এটা নলওঁ চলে বস্তু আছে 6টা বস্তু আছে আমাৰ বাগা জানিব দিলে আহিলে হিমা চিমা নাই এইখন মোৰ পাহাৰ আৰু থাকে নে কিমান 10টা 15টা মানুহ থাকে চ' বন্ধুসকল যেনে তেনে আমি সেইখন দলঙত মানে গ'লোঁ হয় এইখন দলঙত আমি পাৰ হৈ গৈছোঁ যে দেখাব পাওঁ এইখন দলঙত ধুনীয়া দলংখনক পালন কৰি দিয়া Yo, bro. চ' চাব পাৰি বন্ধুসকল আমি যোনখন দলংখন মানে পাৰ কৰি গৈছিলোঁ যে তামাম ৰ'দ আছিলোঁ তলৰফালে পাৰ কৰি গৈছিলোঁ এতিয়া তলৰফালে পাৰ কৰি যাব লাগিব মানে তো চাব পাৰি পাবজিটো লোৱা দলংখনত না লাগি গ'ল তো এতিয়ালৈকে হোৱা নাই মই এইফালে পাৰ কৰি যাব চেষ্টা এটা কৰিব বিচাৰিছোঁ কিন্তু হ'লেও আৰু ভয় লাগি যা না কি চ' বন্ধু হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল তো আপোনালোকক আকৌ এবাৰ ক'ব বিচাৰিছোঁ মানে ৱেলকাম বেক টু মাই চেনেল বুলি ইমান ধুনীয়া লাগিছে ন দলংখন দেখি বাৰু লাগিছে ক যাব পাৰিবি না যাব পাৰিবি না ইপাই হ'বৰ কাৰণে বহুত কষ্ট হয় মানে হ'ব আচ্ছা ঠিক আছে সেইকেইটা ফটো মাৰি ফুৰিছে কি টিপটপ জেগা বে আপোনালোকে আহিব দেই এপাক এইফালে আমি ইপাই ঘূম বুলি ক'লে বহুত টাইম লাগিব মানে বন্ধুসকল বহুত টাইম এইবিলাক যে চাব পাৰি কাটা আছি এইখিনি পাছতকৈ লগাব মানে এতিয়া আমি যিহেতু বাৰ্থডে চেলিব্ৰেট কৰি আছোঁ এইফালে যাব নোৱাৰিম মানে মই এতিয়া তলৰফালে যাব ধুই চাওঁ তলৰফালে আমাৰ একে বিৰাট আৰু আমাৰ বহুত কেইজনমান আছে আলহী তো চাব পাৰি সেইজন হৰি ভকত হ'ব পাৰে এইজন কি কৈ আছে চাওক বন্ধুসকল চেণ্ডেল তলত পোলনা ইমান তলত নাই পোৱা সেই তলত পুইছে চ' বন্ধুসকল চপ্পলযোৰ তলত পোল ইমান তলত পোল কাৰোক পালোহি বন্ধুসকল ইয়াত চাব পাৰি ভয় লাগোঁ কৰিলে কি হ'ব কাৰোক পালোহি ইয়াত ইপাই সিপাই পাচি ঐ বাওগেয়া পুই ল'লে তোৰ একেবাৰে নাক মোৱা ভাঙিব তলত পুৰিলে চাব পাৰি কি টিপটপ নাজানা বন্ধুসকল চাব পাৰি তই ইমান কষ্ট কৰি পিনে ইয়াৰ পালেহি গৈ আছোঁ একে বিৰাট আৰু ধনী পাবা ওচৰত চব বন্ধুসকল ইয়ালৈকে মাটি দিব মানে মাটি নাই দিয়া এইটো চাব পাৰি ইয়ালৈকে মাটি দিব কুহি যাব বুলি এইটো প্ৰটেকশ্যন কৰি থৈছোঁ মই জঁপিয়াই দিলোঁ বা ইয়াৰ পৰা চ' চাব পাৰি বন্ধুসকল ইয়ালৈকে গৈ আছোঁ ঐ মোৰ গেঞ্জিটো একেবাৰে লেতেৰা হৈ দিলোঁ গেঞ্জিটো লেতেৰা হৈ দিলোঁ মোৰ মই নাযাওঁ ওপৰত তলতে যাম মই ওপৰফালে যাব নোৱাৰোঁ
বন্ধুসকল মই ওপৰলৈ যাব নোৱাৰো গেঞ্জিটো পুৰা লেতেৰা হৈ গ'ল মোৰ ওপৰলৈ যাব নোৱাৰো তলৰা তো চাব পাৰি আমাৰ এখেতে গা ধুইছে একে বিৰাট ধনী বাবা ৰাহুল মইনা জয়গজেত এইটো ওপৰৰ পৰা মাত লগাই আছো কোন এইটো কোন মই চিনি নাপোৱা তোক বাৰ্থডে চেলিব্ৰেট কৰি মেলি আমি ইয়াতে গা ধুব আহিছোঁ এতিয়া গা ধুই থাকক মই কাৰোবাৰ ফুটৰ মাৰি আহোঁগৈ অঁ ঐ গৈ আছোঁ ফুটৰ মাৰি লওঁগৈ দেই বন্ধুকল অঁ বেয়া চাই নাপাব আকৌ এতিয়া গা ধুই থাকক তো বন্ধুকল দেখিব পাৰি যিহেতু আমি আহোঁতেনেও এইখন নদী পাৰ কৰিছিলোঁ এতিয়া যাওঁতেনেও মই পাৰ কৰিব লাগিব মানে মোক এইপিনে থৈ গ'লগৈ চবে তো চাব পাৰি পুৰা ঘাম উঠিব যে মোৰ গেঞ্জিটো বেয়া হৈ গ'ল বুলি কৈছিলে আপোনালোকক ইয়াতে একে বিৰাট দি গা ধুই আছিলোঁ এতিয়া মোক ইপিনে থৈ গ'লগৈ মোক পুখুৰীলৈ মানে ফুটো মাৰিব দিছিলোঁ তো বন্ধুসকল গৈ আছোঁ ন এখাপ খেলকুটি ওপৰে গৈ আছোঁ তো চাব পাৰি জঁপিয়াই যাবলগীয়া হৈছে ইপাৰ পৰা সিপাক তো মই লেটেষ্টত আহি আছোঁ মানে বন্ধুসকল সাৱধানত আহি আছোঁ পুৰা শিলগুটিখিনি চাব পাৰি কি হৈছে যোৱা নাই ঘৰত যাব হৈ গৈছে বন্ধুসকল টাইমটো চাব পাৰি টাইম বন্ধুসকল মই গোটেইকেইটাই ফটো মাৰিছোঁ গোটেই সৰু ল'ৰা নিচিনা লাগিছে চং তুমি ডাঙৰ হৈ গ'লা বুজিছা মোৰ তেতিয়া হৰা এইটো মহাই লোৱা অলপ কেমেৰাকেইটা এইকেইটা মহাই ল'ব পা ফটো মাৰিলোঁ গৰা পুৰা গৰম উঠিবলগীয়া গছম গুচোঁ কি টিপটপ ধুনীয়া লাগিছে জেগাটো মই মানে গা নুধুম বুলি ভাবিছোঁ এই পেণ্টটো মানে নিশুকাই যে সেইকাৰণে গা নুধুম বুলি টিপটপ থাকা তোমালোকৰ ফটো মাৰি আছোঁ গৰা বন্ধুসকল দেখিব পাৰি আমাৰ ভাইহঁতে মানে গোৱাত থকা নিচিনা মানে পৰিৱেশটো কৈছে আৰু তো যাব পাৰি গোৱাত থকা নিচিনা লাগিছে গোৱাতো এনেকুৱা দিন নাপায় হৰা চাউণ্ডটো ডাঙৰ কৰিম ন তো চাব পাৰি চাউণ্ডটো ডাঙৰ কৰিম মানে এতিয়া অঁ তো চাব পাৰি বন্ধুসকল আমাৰ এখেতলোকে চেল্ফি লৈ আছি মই অলপ চলপ দেই গা নাই ধোৱা যে বন্ধুসকল আমাৰ বন্ধুসকলক মানে আমাৰ বন্ধু বান্ধৱীসকলক মানে কৈছোঁ মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব বুলি কয় আমাৰ এখেতলোকে মানে গোৱাত থকা না অনুভৱটো লাগিছে বুলি কৈছে আৰু গোৱাটো এনেকুৱা অনুভৱ নাপায় কেৰেলা একেবাৰে সাগৰ কিনাতো এনেকুৱা অনুভৱ নাপায় আমাৰ যিহেতু অসমত এনেকুৱা ধৰণৰ মানে প্লেচ আছে আৰু ঠাণ্ডা হ'লে গৰম বৈ হিলি গৈছে পানীৰ ভিতৰত কেনেকুৱা লাগে পুৰা চুইমিং পুলো পাত্তা নাপাব সঁচাকি গৈ আছো বন্ধুসকল দেখিব পাৰি দলংখন দেখিব পাৰি কি টিপটপ লাগিছে তাতে আমাৰ আঁতৰসকলে পুৰা গা ধুই আছে কেনেকুৱা লাগিছে আজি গৰমটো ঠাণ্ডা কৰিবৰ কাৰণে আহিছে মানে তাকে ক'লোগে নহয় আপোনালোকক মুখখন ধুলো চাওঁ মাৰি আছো চেল্ফি মাৰিব লাগে ন মাৰি আছো এটাই ক'ব চেল্ফি ভিডিঅ' লং চেল্ফি মাৰি আছো মানে আমাৰ বন্ধু বান্ধৱীসকলক মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব বুলি